নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ চেনেল অভিজ্ঞ অসমলৈ পুনৰ স্বাগতম জনালো। আজি আপোনালোকৰ বাবে এটা নতুন বিষয়ৰ ভিডিঅ' লৈ আহিছো। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। বন্ধুসকল, নকিয়া কোম্পানীয়ে শেহতীয়াভাৱে সুন্দৰ স্মাৰ্টফোন বজাৰত এৰি দিছে। বিশেষকৈ তেওঁলোকে স্মাৰ্টফোনৰ জগতখনত এক সাৱলীলভাৱে নতুনকৈ ভৰি থৈছে। এটা কথা হ'ল কি, শেহতীয়াকৈ বজাৰত এটা নকিয়াৰ নতুন হেণ্ডছেট উপলব্ধ হৈছে 6.1 প্লাছ, নকিয়া 6.1 প্লাছ। এই মোবাইল ফোনটো আপুনি যদি 16,000 টকাৰ ভিতৰত এটা হেণ্ডছেট ল'ব খুজিছে, তেতিয়াহ'লে আপুনি এই হেণ্ডছেটটো আপোনালোকে ল'ব পাৰিব। আজি মই এই হেণ্ডছেটটোৰ বিষয়ে কিছু কথা আপোনালোকক জনাম। নকিয়া 6.1 প্লাছ হেণ্ডছেটটোত কি সুবিধা আছে আৰু আপুনি এই ফোনটো কি নতুন সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথম কথা হ'ল নকিয়া 6.1 প্লাছ হেণ্ডছেটটো প্ৰথমতে আপোনাৰ 5.8 ইঞ্চি দেখিবলৈ খুবেই সুন্দৰ আৰু এই হেণ্ডছেটটোত 4G ভল্টি সকলো ছাপোৰ্ট কৰিব। লগতে এই হেণ্ডছেটটোত আছে নটছ ডিছপ্লেৰ সুবিধা। নকিয়াত প্ৰথমবাৰৰ বাবে এই নটছ ডিছপ্লেৰ সুবিধাটো দিয়া হৈছে। লগতে ইয়াৰ যিটো বেক ছাইড, সেই বেক ছাইডটোত গ্লাছ এমুলেটেড থাকিব, গ্লাছ কভাৰ দিয়া হৈছে, বেক গ্লাছ কভাৰ। গতিকে দেখাত বৰ সুন্দৰ হৈছে, ডিছপ্লে বৰ সুন্দৰ। লগতে ইয়াত আপোনাৰ ৰেমো যথেষ্ট পৰিমাণৰ ৰেম, CPU আপোনাৰ দিয়া হৈছে যিটো প্ৰচেছৰ, সেই প্ৰচেছৰ 636 স্নেপড্ৰেগন প্ৰচেছৰ দিয়া হৈছে, অতি সুন্দৰ প্ৰচেছৰ দিয়া হৈছে। আৰু ইয়াত কেমেৰাৰ ক্ষেত্ৰত আপোনাৰ ইয়াত দিয়া হৈছে ডুৱেল ৰিয়াৰ কেমেৰা দিয়া হৈছে, 16 মেগাপিক্সেল প্লাছ 5 মেগাপিক্সেল ডুৱেল ৰিয়াৰ কেমেৰা দিয়া হৈছে। লগতে ফ্ৰণ্ট কেমেৰা দিয়া হৈছে 16 মেগাপিক্সেলৰ। এইটো বৰ সুন্দৰ কথা যে আমাক 16 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা দিছে। আৰু লগতে নকিয়া হেণ্ডছেটটোত আপুনি অন্যান্য ভালেখিনি সুবিধা লাভ কৰিব পাৰে। বিশেষকৈ এই নকিয়া হেণ্ডছেটটোত একে সময়তে আপুনি ৰিয়াৰ আৰু ফ্ৰণ্ট দুইটা কেমেৰা আপুনি একে সময়তে ব্যৱহাৰ কৰিব পাৰিব। মই ৰেমৰ কথা কৈছিলোঁ, ৰেম ইয়াত 4GB দিয়া হৈছে, 64GB ইয়াত ইণ্টাৰনেল মেমৰি ষ্ট'ৰেজ দিয়া হৈছে কেপাচিটি। আৰু কথা হ'ল কি, এই যিটো নকিয়া 6.1 প্লাছ ইয়াৰ যিটো এণ্ড্ৰইড ভাৰ্চন, এই এণ্ড্ৰইড ভাৰ্চন আপোনাৰ 8.1 যিটো লেটেষ্ট এণ্ড্ৰইড ভাৰ্চন, এই এণ্ড্ৰইড ভাৰ্চনটো দিয়া হৈছে। আপোনাৰ ফুল HD ভিডিঅ' আপুনি ৰেকৰ্ডিং কৰিব পাৰিব, 4K ভিডিঅ' আপুনি ৰেকৰ্ডিং কৰিব পাৰিব। এই নকিয়া স্মাৰ্টফোনটোৰ জৰিয়তে আপুনি 4K ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। ইয়াত আপোনাৰ ফেচ আনলকৰ সুবিধা আছে, ফেচ আনলক কৰিব পাৰিব। ইয়াৰ যিটো চেঞ্চৰটো অতি সুন্দৰ, আপোনাৰ ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ, অতি সুন্দৰভাৱে আপোনাৰ ফাষ্ট ফিংগাৰপ্ৰিণ্ট চেঞ্চৰ হয়। আৰু ইয়াত আপোনাৰ যিটো বেটেৰী দিয়া হৈছে 3060 mAh ইয়াত বেটেৰী দিয়া হৈছে আৰু ফাষ্ট চাৰ্জিঙৰ সুবিধা আছে। বন্ধুসকল, 16,000 টকাৰ ভিতৰত যদি আপুনি এটা সুন্দৰ বাজেট মোবাইল ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি এই নকিয়া 6.1 প্লাছ হেণ্ডছেটটো নিঃসন্দেহে ল'ব পাৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই যদি আপোনালোক অলপ হ'লেও উপকৃত হৈছে, তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। লগতে আমাৰ চেনেল অভিজ্ঞ অসম ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।